গৌৰীপুৰত সংঘটিত হৈছে অমানৱীয় ঘটনা। এগৰাকী পাখণ্ড স্বামীৰ ঘৃণনীয় কাণ্ড। লোহাৰ শিকলিৰে বক্স পালেং খাটত বান্ধি আবদ্ধ কৰি লাঠিৰে শৰীৰত প্ৰসাদ লম্পট স্বামী ইনজামুল হকে। কথাত আছে ৰাখি হৰি মাৰে কোনে। লোহাৰ শিকলি ছিঙি কোনোমতে প্ৰাণ ৰক্ষা কৰি গৌৰীপুৰ আৰক্ষী থানাত আহে। জানিব পৰা মতে 4 বছৰ পূৰ্বে বিলাসীপাৰা বোৱাৰীগৰাকীৰ লগত গৌৰীপুৰ বেপাৰী পত্ৰী ইনজামুল হকৰ লগত বিয়া হৈছিল। দুয়োৰে আছে এগৰাকী কণমানি পুত্ৰ সন্তান। বিয়াৰ পিছৰ পৰাই বোৱাৰীগৰাকীৰ লগত স্বামীৰ লগতে পৰিয়ালৰ লোকে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বোৱাৰীগৰাকীয়ে আজি লোহাৰ শিকলি লগোৱা অৱস্থাত থানাত আহি এজাহাৰ দাখিল কৰে। ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে পাখণ্ড স্বামীগৰাকীক আটক কৰিছে। প্ৰতাপগঞ্জৰ পৰা আছাফুল আলমৰ ৰিপৰ্ট এনিফৰ্ট ডিলাৰ। এইবিলাক মোৰ ঝাৰু দি কেনে মাৰিছে আৰু কিবা পিঠিত লাঠি মাৰিছে। তাৰপিছত এইবিলাক ঝাৰু দি কেনে মাৰি কেনে ঝাৰু কৰি 4 বছৰ পৰা 5 বছৰ। ইনজামুল হক গৌৰীপুৰ বেপাৰী মোৰ এইটো সংগঠনটো ভালকৈ কৰিব লাগে আৰু মোক ইনচাফ লাগে। ইহঁতে এনেকুৱা কৰি মোক টৰ্চাৰ কৰি এনেকৈ ৱাৰ্ড কমিশনাৰক কৈছোঁ, ৱাৰ্ড কমিশনাৰে মোক ভালকৈ বিচাৰ কৰি দিয়ে। বহুতবাৰ বিচাৰ হৈছে। আজি সৰু কথা লৈ কিনে গোটেইকেইটা মোৰ শাশুড়ি মোৰ ইয়াৰ ভাইটো মোৰ হাজবেণ্ডে বেছি মাৰিছে। চিকলি বান্ধিছিল। মই এটা চাবি মই এনেকা কি কৰি আছিল, এটা এনেকা কৰি আছিল লাগাইছিল। মই ফিৰ চাবিটো মই পালনটো উঠাইছো এনেকা কৰি উঠাই কেনে চব্জিটো উঠাই কিনে এনেকা কৰি দুটা এনেকা কৰি বাহিৰ কৰি কেনে পালঙৰ কি হ'ল লগত কি কৰিছিল বান্ধি দুটা এনেকা দুটা ভাই হওঁ, সৰু ভাই মোৰ বাইদেউ হয়, মোৰ ডাঙৰ বাইদেউ। আমি মোৰ দেউতাক লৈ ইয়াত আহি কিনে আমি ৱাৰ্ড কমিশ্যন কৈ গাঁৱৰ মানুহবিলাক যিবিলাক আছে সকলোকে আমি ইয়াৰ বিষয়টো মই ভালকৈ জনাই দিছিলোঁ। দিয়াৰ পিছতো ইহঁতে আমাক মানে শুকুৱনি দি থাকে, মানে টেনশ্যন নকৰিবা, তোমালোকৰ এইটো ঠিক কৰাই দিম, আমি বুজাই চুজাই সংসাৰটো কৰাই দিম। এনেকৈ 3 মাহ যায়, 3 মাহ পিছত আমাৰ ঘৰত ফিৰ মাৰি টাৰি পঠাই দিয়ে। আমি 3 মাহকৈ 4 মাহকৈ ঘৰত ৰখাই দিওঁ, পিছত ফিৰ পঠাই দিওঁ, ফিৰ এনেকৈ মাৰে, টৰ্চাৰ কৰিয়ে থাকে। আৰু মানে সিহঁতে আৰু মানে আমাক কয় তোমালোকে কেছ কৰিবা কৰা, আমি একো ভয় নকৰোঁ। ইয়াৰ ডাঙৰ দাদা এটা আছিল, সিহঁতেও কৈছে মানে ৰহম বুলি ইয়াৰ ডাঙৰ দাদাটো কয় কেছ কৰা, আমি একো নকৰোঁ, একো আমাৰ টেনশ্যন নাই, তুমি কৰা কেছ কৰা। মানে আমি কেছ এইটো কাৰণে কৰা নাই, আমি চাওঁ যে আমাৰ বাইদেউৰ সংসাৰটো হওক, আমি এইটো বিচাৰোঁ। এটা ল'ৰা আছে সৰু এটা, আমি যদি আমি ইচ্ছা কৰোঁ আমাৰ বাইদেউক আমি ঘৰত ৰাখিব পাৰিম গোটেই জীৱন, কিন্তু আমি চাওঁ যে ইহঁতৰ ইয়াৰ সংসাৰটো কিয় আমি বৰবাদ কৰিম। ইয়াৰ সৰু ল'ৰা আছে, সি বাদ দিব নোখোজে। ইহঁতৰ ঘৰৰ মানুহবিলাকে জোৰ জবস্তি ইহঁতক সংসাৰটো কৰিবই নিদিব। বিশেষকৈ ইহঁতৰ মানে এটা বোৱাৰী আছে, মানে ইয়াৰ হাজবেণ্ডৰ এটা মানে ভাই আছে, সৰু এটা ভাই। ইহঁতৰ যিটো বোৱাৰী আছে ইয়াৰ লগতে বণ্ডিংটো মানে বেছি ইয়াৰ বেয়া, মানে বেয়াকৈ ইহঁতৰ গোটেই ফেমিলিটো চাই আছে যে ইয়াৰ সংসাৰটো নহওক। ইয়াত মানে মই লৈ আহিছোঁ মানে আমি চল্ট আউট কৰিবৰ কাৰণে। আমি ঘৰত যাই কিনে বস্তুটো চল্ট আউট কৰিম, কিন্তু আমাক ফোনত কৈছিল যে ইহঁতক এটা চৰ মাৰিছে, এটা গালত চৰ মাৰিছিল। আমি আহি পালোঁ যে ইয়াত চিকল লগাই দিছে আৰু এই যে হাতত এনেকুৱাকৈ মাৰিছে, এইবিলাক ফাটাই দিছে। এইবিলাকতো আমাক ফোনত জনোৱা নাই, এইটোতো জনোৱা নাই। সেইটো কাৰণে আমি ষ্টেপ লৈছোঁ যে আমি ইয়াৰ যিটো ন্যায্য বিচাৰ হয় আপোনালোকে এইটো মানে আমাক লাগে, আমাক এইটো ইয়াৰ সমাধানটো লাগে আৰু ইয়াৰ সংসাৰটো যাতে নাভাঙে আমি এইটো চাই ল'ম। মানে সিহঁতে পইচাৰ গৰম দেখায়, সিহঁতৰ পইচা আছে, সেইটো কাৰণে ইয়াৰ সংসাৰটো কৰিব নিদিব। আমি চাওঁ যে ইহঁতক শাস্তি আমাক দিব নালাগে, কাৰণটো হ'ল আমাক ইয়াক সংসাৰটো কৰাব লাগে, ইয়াৰ ওপৰত যাতে টৰ্চাৰ নহয়, আমি এইটো চাওঁ। আমি বেলেগ কিছু নাচাওঁ আৰু।